হাই দোস্ত, এতিয়া আমি খাম কুঁহিয়াৰ ৰস। এতিয়া কুঁহিয়াৰ ৰস খাই আমি যাব ওলাইছোঁ আমি মুম্বাই। এতিয়া টেষ্ট লওঁ, চাই থাকক। বাহ কি মজা! এয়া আমাৰ মণিৰাম ডাঙৰীয়াই খাব দেখাইছে। বাহ বাহ! এতিয়া ব'লা মণিৰাম ডাঙৰীয়া। আমাৰ মণিৰাম ডাঙৰীয়াই মোক ব্ৰেক ল'লে। এয়া আমি ওলাইছোঁ, পাই গ'লোহি গুৱাহাটী ষ্টেচন। এতিয়া ষ্টেচনৰ পৰা আমি যাম মুম্বাই ন মণিৰাম ডাঙৰীয়া, কি কয় আপুনি? এতিয়া আমি ওলাইছোঁ ইয়াত। আৰু যিমান যিলেও নিজৰ স্বাধীনতা পতাকা চাই ভাল লাগে, সেইকাৰণে লৈ ল'লোঁ চুটটা। এতিয়া ফাইনেলি আমি ওলালোঁ এতিয়া ষ্টেচন ৰেল আমাৰ দবালৈ। চাই থাকক, এয়া মানে নাইটত যাবলগীয়া লোক শুই আছে, তেখেতলোকৰো ট্ৰেইন আহিব, টাইম মতে যাব তেখেতলোক। এতিয়া ফাইনেলি আমাৰ ট্ৰেইনটো আহি লাগি আছে প্লেটফৰ্মত, আমি যাওঁ ব'লা, চাই থাকক। পিছে আমি জেনেৰেল ডবাত বহিবলগীয়া হ'ল, আমাৰ টিকেট মানে কনফাৰ্ম নহ'ল। তাত পৰা তৎকাল টিকেট কৰি ল'লোঁ, ইয়াতে বহিব দিলে। এতিয়া যেনে তেনে বহি আহিলোঁ। পিছত বোলে AC টিকেট দিম বুলি ক'লে। চাওঁচোন বাৰু পাওঁনে নাপাওঁ। নাপালেও একো নাই, বহিবলৈ জেগা অকণহে লাগে ন। এয়া মণিৰামৰ অৰ্ধাংগিনী ফুৰিছে কাণ খোজে খোজে, দেখিছে আপোনালোকে। এই আমাৰ ভৰত সিং। আপোনালোকক দেখাইছোঁ চকে মেমেৰাটো। এইটো মেমেৰাটো চাই লওক। এই বডিটো উলিয়াই আছে